হাই এভৰিৱান, পুনৰ নতুন এটা ভিডিঅ' গৈ তোমালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। চ' আজি মই ক্লাছ 9ৰ ছায়েন্সৰ অধ্যায় 2 চেপ্টাৰটো আলোচনা কৰিম। চ' অধ্যায় 2 চেপ্টাৰটো আছে আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে। তো এইটো চেপ্টাৰ আজি তোমালোকক মই বুজাই দিম আৰু নোটছখিনি লিখি দিম। তোমালোকে নোটখিনি ভালকৈ নোট ডাউন কৰিবা। এইটো চেপ্টাৰত যিখিনি মই নোটছ দিম সেইখিনি তুমি ভালকৈ নোটছটো উঠাই ল'বা আৰু বুজিবলৈ চেষ্টা কৰি ভালকৈ বুজিবা, তেনেহ'লে পৰীক্ষাত ইয়াৰ পৰাই কমন কৰিবা। তো চাওক আজি যেটো তো প্রথমত চাওক চেপ্টারটোৰ নাম হল আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে। সো চেপ্টাৰটো আগতে ভালকৈ বুঝক। তো আমাৰ চাৰিওকাষৰ যিবিলাক পদাৰ্থ আছে বা বস্তু আছে এইবোৰ বিশুদ্ধ নে। এতিয়া কথা হল যে বিশুদ্ধ মানে কি, বিশুদ্ধ কথাটো ওয়ার্ডৰ মিনিং কি বুঝায়। সো বিশুদ্ধ মানে আমি যদি আমাৰ ভাষাত বুজিবলৈ চেষ্টা কৰোঁ যে কোনো তাতে কোনো ভেজাল নাথাকে। সো ভেজাল নথকা বস্তু সেইটোই হল কি বিশুদ্ধ বস্তু। যেনেকৈ চাওক ইয়াতে কি আছে, আমার চারিকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে। তো এইটো আমি কম যে আমাৰ চাৰিকাষৰ পদাৰ্থবোৰ কি বিশুদ্ধ নহয়। হ্যাঁ, ওকে। তো এতিয়া চাওক, এতিয়া আমি যেটো আমাৰ চাৰিকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে এইটো যেটা ফার্স্ট টপিক হয়। ফার্স্ট টপিক কি কৰিম আমি, মিশ্রণ কি। সো হোয়াট ইজ এ মিক্সার। তো মিক্সার কি হয়, যেতিয়া কি হয় দুটা বা তাতোধিক বিশুদ্ধ পদাৰ্থ যিকোনো অনুপাতত মিহলি হোৱাকে মিশ্রণ বলে। তো চাওক মিশ্রণ মানে কি, যিকোনো দুটা বস্তু যদি কি হয় দুটা বা তাতকৈ বেছি বস্তু যদি আমি কি কৰোঁ মিক্স কৰোঁ, মানে একেলগে মিক্স কৰোঁ, এইটোই কি হয় মিশ্রণ হয়। তো বিশুদ্ধ পদাৰ্থ মানে তো কৈছোঁ মই কি যাতে কি থাকে ভেজাল নাথাকে, এইটোই হ'ল বিশুদ্ধ পদাৰ্থ। সো এনেকৈ কি হ'ব যে দুটা বা ততোধিক বিশুদ্ধ পদাৰ্থ যিকোনো অনুপাতত মিহলি হোৱাকে মিশ্রণ বলে। সো বুজিছে না নাই, আকৌ এবাৰ কৈ আছোঁ। সো মিশ্রণ মানে কি, যিকোনো দুটা বস্তু দুটা বা তাতকৈ বেছি বস্তু যদি আমি কি কৰি যিকোনো অনুপাতে মানে 1:2 বা 2:2 এইটো একো কথা নাই, যে যিকোনো উপায়ে যদি কি যিকোনো অনুপাতে যদি আমি এটাকে মিহলি কৰোঁ সেইটোকে আমি কি কওঁ মিশ্রণ বুলি। ওকে, এতিয়া চাওক মিশ্রণ কেই প্ৰকাৰ আৰু কি কি। সেকেন্ড কোশ্চেন, মিশ্রণ দুই প্ৰকাৰ। প্ৰথমটো হ'ল সমঅত্তন মিশ্রণ, দ্বিতীয়টো হ'ল অসমঅত্তন মিশ্রণ। তো এতিয়া যদি কোৱা হয় যে সমঅত্তন মিশ্রণ কি দেখিবা, যে জীৱৰ মিশ্ৰণত সকলো অংশতে ৰঙৰ আৰু মিশ্ৰণৰ গাঁথনি সমান হয় তাক সমঅত্তন মিশ্রণ বলে। তার মানে কথাটো কি হল, সমঅত্তন মিশ্রণ মানে কি জীৱৰ মিশ্ৰণত কি কৰা হয় যে মিশ্ৰণটোত সকলো অংশতে মানে প্ৰত্যেকটি বস্তুতে কি কৰা হয় ৰঙৰ আৰু গাঁথনি সমান হয়। ৰঙৰ আৰু গাঁথনি কি হয় সমান হয়, তাকে কি কোৱা হয় সমঅত্তন মিশ্রণ। উদাহৰণ হিচাপে তুমি ল'ব পাৰা নিমখৰ পানী আৰু কি কৈছে চেনিৰ দ্ৰব্য, এইটো আছে সমঅত্তন মিশ্রণ। ইয়াৰ পিছত চোৱা অসমঅত্তন মিশ্রণ মানে কি, এইটোৰ ওলোটা ক'ব। তাতে যেটো কৈছে ইয়াতে সমান হয় আৰু ইয়াতে কি ক'ব সমান নহয়, বাস এইখিনি কথা। যে কি আছে জীৱৰ মিশ্ৰণত সকলো অংশতে ৰঙৰ আৰু মিশ্ৰণৰ গাঁথনি সমান নহয়, অসমান হয়। মানে সমান নহয় মানে কি অসমান হয়, তাক কি কোৱা হয় অসমঅত্তন মিশ্রণ বুলি কয়। যদি আমি উদাহৰণ হিচাপে লওঁ তেনেহ'লে কি হয় গুড়ৰ গুড়ি আৰু নিমখ। তো এইটো হ'ল অসমঅত্তন মিশ্ৰণৰ উদাহৰণ। তো চাওক নোটখিনি উঠাই গ'ল। এতিয়া চাওক নেক্সট টপিক্স কি আছে। নেক্সট টপিক্সটো এইটো পাৰ্টৰ যে দ্ৰৱণ কি, হোৱাট ইজ এ সলিউশন। সো ইয়াৰ আগত পঢ়াইছোঁ আমি কি মিশ্রণ। মিশ্রণ কি আছে, দুই বা ততোধিক বিশুদ্ধ পদাৰ্থ যিকোনো অনুপাতত মিহলি হোৱাকে সেইটো কি আছে মিশ্রণ। তো এতিয়া কোশ্চিন কৈছে যে দ্ৰৱণ কি। দ্ৰৱণ কি হয়, সেম একেই কথা, দুই বা ততোধিক পদাৰ্থৰ সমঅত্তন মিশ্ৰণক দ্ৰব্য বা দ্ৰৱণ বুলি কোৱা হয়। পদাৰ্থ মানে কি, পদাৰ্থ মানে কি যে বস্তুটোৰ কি আছে ভৰ আৰু আয়তন আছে তাকে কি কয় পদাৰ্থ কোৱা হয়। আৰু কৈছে সমঅত্তন মিশ্রণ। সমঅত্তন মিশ্রণ মানে কি কৈছোঁ যে য'ত কি হয় ৰঙৰ আৰু মিশ্ৰণৰ গাঁথনি কি হয় সমান হয়, মানে একে থাকে, তাক কয় সমঅত্তন মিশ্রণ। তো দ্ৰৱণ মানে কি হয়, য'ত কি কৰা হয় যে দুই বা ততোধিক মানে দুটা বা তাতকৈ বেছি পদাৰ্থৰ সমঅত্তন মিশ্ৰণক কি কোৱা হয় দ্ৰৱণ বুলি কোৱা হয়। সো আমি উদাহৰণৰ পৰা বুজিব পাৰোঁ যে দ্ৰৱণটো কি হয়। যদি আমি পানীত লৱণ মিক্স কৰোঁ সেইটো এটা দ্ৰৱণ হয়। যদি পানীত এটা আমি চেনি মিক্স কৰোঁ সেইটো এটা কি হয় দ্ৰৱ বা দ্ৰৱণ হয়। তো এইজনে কৈ আছে ইয়াতে যে দুটা বা তাতোধিক বিশুদ্ধ বা কি কৈছে ইয়াতে দুটা বা তাতোধিক পদাৰ্থৰ সমঅত্তন মিশ্ৰণক দ্ৰৱ বা দ্ৰৱণ বুলি কোৱা হয়, যেনে নেমু পানী ছটা পানী। ইয়াৰ পিছত চাওক সংকৰ ধাতু কি উদাহৰণ দিয়ে। সংকৰ ধাতু কি হয়, যে সংকৰ ধাতু হ'ল দুই বা তাতোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমঅত্তন মিশ্রণ। এই একেই কথা, সমঅত্তন কথা কৈছোঁ। যে সংকৰ ধাতু হ'ল দুই বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমঅত্তন মিশ্রণ। উদাহৰণ হিচাপে যদি আমি কওঁ তেনেহ'লে পিতল, সংকৰ ধাতুৰ উদাহৰণ হয় পিতল। চাওক আমি যেটো পঢ়াইছোঁ যে দ্ৰৱণ বা দ্ৰব্য পঢ়াইছোঁ, এই দ্ৰব্য বা দ্ৰৱণত দুটা উপাদান থাকে। সো কি কি উপাদান দুটা চাওক, দ্ৰৱণত দুটা উপাদান থাকে, এটা আছে দ্ৰাৱক আৰু এটা আছে দ্ৰাব্য।
সো এতিয়া কথা হ'ল যে দ্ৰাৱক আৰু দ্ৰব্য কেনেকৈ বুজে সো এটা দ্ৰৱত কি থাকে এটা দ্ৰৱ যে আছে ন দ্ৰৱ কেনেকৈ বনোৱা হয় যেনেকৈ পানী চেনি লৱণ এনেকৈ যদি মিক্স কৰা হয় তেতিয়া কি হ'ব এটা দ্ৰৱণ হৈ যাব আৰু এই দ্ৰৱণত দুটা উপাদান থাকে এটাৰ নাম হৈছে দ্ৰাৱক আৰু আনটোৰ নাম হৈছে দ্ৰব্য তো এই দ্ৰাৱক আৰু দ্ৰব্য কি হয় সো মই ভালকৈ বুজাই দি আছোঁ যে এটা দ্ৰৱত কি থাকিব যিটোৰ পৰিমাণটো বেছি থাকিব সেইটো হ'ব দ্ৰাৱক আৰু যিটোৰ পৰিমাণ কম থাকিব সেইটো হ'ব দ্ৰব্য যেনেকৈ যদি আমি চেনি পানী লৱণ মিক্স কৰোঁ তেনেহ'লে কি ইয়াতে বেছি কি আছে পানীটো বেছি হয় তেনেহ'লে পানীটো হ'ব দ্ৰাৱক আৰু চেনি বা লৱণ সেইটো কি হ'ব দ্ৰব্য বুজিছেনে কথা অ'কে সো কি কি কওঁ দ্ৰৱত যিটো পৰিমাণত বেছি থাকে তাক দ্ৰাৱক আৰু যিটোৰ পৰিমাণ কম থাকে তাক দ্ৰব্য এতিয়া চাওক দ্ৰৱণৰ ধৰ্ম কি এক নম্বৰ দ্ৰৱণৰ ধৰ্ম কি হয় দ্ৰৱণ এটা সমহত্তৰ মিশ্ৰণ দ্ৰৱণৰ কণিকাবোৰ বৰ ক্ষুদ্ৰ ইহঁতৰ ব্যাস 1 নেনোমিটাৰ মানে 10 to the power -9 মিটাৰ সো নেনোমিটাৰতকৈ কি হয় সৰু হয় সেইবাবে ইহঁতক খালী চকুৰে নেদেখোঁ সো 1 নেনোমিটাৰ মানে কি যিবিলাক বস্তু একেবাৰে সৰু হয় সেইবিলাক কি কৰা হয় নেনোমিটাৰত প্ৰকাশ কৰা হয় সো 1 নেনোমিটাৰ মানে 10 to the power -9 মিটাৰ মনত ৰাখিব সো দ্ৰৱণ ইমানেই ক্ষুদ্ৰ যাক আমি চকুৰে দেখিব নোৱাৰোঁ কিহৰ দ্বাৰা দেখিব লাগে অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখিব লাগে আৰু ইয়াৰ যেটা দ্ৰৱণবোৰ কি হয় সুস্থিৰ হয় তো চাওক দ্ৰৱণটো মই আকৌ এবাৰ কৈ আছোঁ ইয়াতে পঢ়াবলৈ চেষ্টা কৰিছোঁ সো মনোযোগ দিবা এটেনশ্যন দিবা সো দ্ৰৱণ কৰি আছোঁ ন দ্ৰৱণ কি হয় এনেকৈ ক'ব দ্ৰৱণ এটা সমহত্তৰ মিশ্ৰণ প্ৰথম পইণ্ট দ্বিতীয় কথা হ'ল যে দ্ৰৱণৰ কণিকাবোৰ বৰ ক্ষুদ্ৰ তৃতীয় কথাটো হ'ল যে ইহঁতৰ ব্যাসটো কি হয় 1 নেনোমিটাৰতকৈ সৰু সেইবাবে কি কোৱা হয় ইহঁতক খালী চকুৰে দেখিব নোৱাৰোঁ বা নেদেখোঁ 4 নম্বৰ হৈছে দ্ৰৱণবোৰ সুস্থিৰ হয় বাছ এইখিনি লিখি লওক এতিয়া চাওক নেক্সট প্ৰশ্নটো কি কৈছে যে সম্পৃক্ত দ্ৰব্য কাক কয় যে এটা নিৰ্দিষ্ট উষ্ণতাত এটা দ্ৰৱত দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হৈ থাকিলে তাক সম্পৃক্ত দ্ৰব্য বুলি কয় সো মই শৰ্টকাট ভাষাত বুজাই আছোঁ কি কৈছে সম্পৃক্ত দ্ৰব্য মানে কি যে এটা দ্ৰৱত তুমি সৰ্বোচ্চ পৰিমাণৰ যিমানখিনি তুমি কি দ্ৰব্য দ্ৰৱীভূত কৰিব পাৰা মানে এটা সাপোজ মিক্সাৰত বা এটা দ্ৰৱত তুমি কি কৰিবা যিমানখিনি তুমি দ্ৰব্য এড কৰিব পাৰিবা মানে সৰ্বোচ্চ পৰিমাণৰ কি দ্ৰব্য দ্ৰৱীভূত কৰিব পাৰিবা এইটো হৈছে তোমাৰ সম্পৃক্ত দ্ৰব্য আৰু অসম্পৃক্ত দ্ৰব্য কি কৈছে সম্পৃক্ত দ্ৰৱণত থকা পৰিমাণতকৈ কম দ্ৰব্য থকা দ্ৰৱক অসম্পৃক্ত দ্ৰব্য থাকে তাৰ মানে কথাটো কি কৈছে যে আমি সম্পৃক্ত দ্ৰব্যত যিমানখিনি সৰ্বোচ্চ পৰিমাণৰ এড কৰিব পাৰোঁ তাতকৈ যদি অলপ কম কৰোঁ সেইটোৱে হৈছে কি অসম্পৃক্ত দ্ৰব্য কোনো নিৰ্দিষ্ট আয়তন বা বৰফ দ্ৰৱণত দ্ৰৱীভূত হৈ থকা দ্ৰব্যৰ পৰিমাণৰ দ্ৰৱটোৰ গাঢ়তা মানে কথা সেইটোৱেই যে এটা দ্ৰৱত নিৰ্দিষ্ট পৰিমাণৰ যিটো কি থাকে দ্ৰব্য এড হৈ থাকে এইটো কি হৈছে দ্ৰৱৰ গাঢ়তা বা চোক বুলি কোৱা হয় দেখা আছে অৰ্থাৎ দ্ৰৱৰ গাঢ়তা মানে দ্ৰব্যৰ পৰিমাণ ডিভাইড বাই দ্ৰৱৰ পৰিমাণ সো আজিৰ কাৰণে ভিডিঅ'টো ইমানেই সমাপ্ত কৰি আছোঁ সো কেনেকুৱা লাগিল ভিডিঅ'টো সো ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টোত এটা লাইক বা কমেণ্ট কৰিবা সো যদি ভিডিঅ'টো ভাল লাগে সেইটো কমেণ্ট কৰি জনাই দিবা তেতিয়া মই আৰু ইয়াৰ নেক্সট ভিডিঅ'টো আপলোড কৰি দিম নেক্সট যিবিলাক আছে আৰু এটা ভিডিঅ'ত শেষ কৰিব পাৰিম এইটো কি চেপ্টাৰ তো যদি ভাল লাগে তেনেহ'লে কমেণ্ট কৰিবা তেতিয়াহে মই ভিডিঅ'টো আপলোড কৰিম নেক্সট ভিডিঅ' সো আজিৰ কাৰণে এইখিনি নোটখিনি উঠাই গ'ল বাই